নমস্কাৰ সকলোকে হাদৰ সম্ভাষণ জনাই আজি আৰম্ভ কৰিছোঁ এটি চুটি কাহিনী। কাহিনীটিৰ নাম প্ৰেমৰ সংঘাত। আহকচোন আমি কাহিনীটোৰ মাজলৈ যাওঁ। ভাইটি, ৰামৰ ঘৰ এইটো নহয় জানো? অঁ হয়, ময়ে ৰাম, কিন্তু আপোনাকতো চিনি পোৱা নাই। অঁ, মই সমুদ্ৰ। ৰাম, পূজা বুলি কোৱা ছোৱালী এজনী তোমালোকৰ ঘৰত থাকেনি বাৰু? হয়, তাই আমাৰ ঘৰতে থাকে, কিন্তু আপোনাক কিয় লাগে? তাইক লগ পাম নেকি? তাইৰ বিষয়ে জানিব লগা আছে। তাই বৰ্তমান নাই। ৰাম, মোক এটা সহায় কৰিব পাৰিবা নেকি? আজি তোমাৰ ঘৰত থাকিব দিবা নেকি? তাইক লগ কৰিহে মই ঘৰলৈ উভতিম। নাই নাই, নোৱাৰিম। মই আপোনাক থাকিব দিব নোৱাৰোঁ। নহয় ৰাম, তুমি বহুত ভাল ল'ৰা। তোমাৰ বিষয়ে মই বহুত শুনিছোঁ। তুমি মিছা কথা কেতিয়াও নোকোৱা। ৰাম, এবাৰ লগ কৰি দিয়া। হ'ব, আপোনাক মই এতিয়াই লগ কৰাই দিম। ব'লক মোৰ লগত। সেইজনী পূজা। কি? তাই উমলি আছে যে? তাইক চোন পাগলীৰ দৰে লাগিছে। তাই পাগলী। তাই প্ৰেমৰ বাবে আজি তাই প্ৰেমৰ বাবে মনত বৰ কষ্ট পালে আৰু পাগলীৰ দৰে আজি জীৱন কটাইছে। ৰাম, ভালকৈ কোৱাচোন। কৈছোঁ, আজিৰ পৰা প্ৰায় যোৱা 5টা বছৰ আগতেই তাই এজন ল'ৰাৰ লগত প্ৰেম কৰিছিল আৰু হাই পূজা, তোমাৰ লগত কথা এটা আছে। মানে তোমাক মই ভাল পাব বিচাৰিছোঁ। আই লাভ ইউ পূজা, প্লিজ না নকৰিবা। না বুলিও কোৱা নাই বা ভাল পাওঁ বুলিও কোৱা নাই। মানে আই লাভ ইউ টু। মই তোমাক আগৰ পৰাই ভাল পাওঁ। আৰে মোক তুমি ভাল পোৱা? তোমালৈ মৰম জাগে, তোমালৈ স্নেহ জাগে, তোমাক পালে সঁচাকৈ একোৱেই চোন নালাগে। পূজা, আজি আমাৰ স্কুলৰ শেষ দিন আৰু নাজানো তোমাক লগ পাম নে নাপাম। মোক পাহৰি নাযাবা। মোলৈ ৰৈ থাকিবা পূজা। এনেকৈয়ে পূজাই নয়নলৈ ৰৈ থাকিল আৰু শেষত নয়ন কেতিয়াও উভতি নাহিল। সঁচাকৈ মনৰ কথাবোৰ লুকুৱাব নালাগে। সঁচাকৈ সেই সময়ত পূজাৰ লগত ময়ো পঢ়িছিলোঁ। মই পূজাক বহুত ভাল পাইছিলোঁ, কিন্তু মনৰ কথাবোৰ ক'ব পৰা নাছিলোঁ। কি? তুমি পূজাক ভাল পোৱা? ভাল নাপাওঁ, ভাল পাইছিলোঁ। মই তোমাক সাজুৰ কৰিছোঁ। প্লিজ পূজাক সুস্থ কৰাত সহায় কৰা। প্লিজ পূজাক আকৌ ভাল পোৱা। নাই, নোৱাৰিম। কিন্তু কিয়? তুমিতো বিয়া পতা নাই। কাৰণ তুমি পূজাক এতিয়াও ভাল পোৱা। অঁ, তাইক মই এতিয়াও বহুত ভাল পাওঁ। তোমাক মানিছোঁ, কিয়নো তুমি এজনী ছোৱালী ভাল পাইছিলা আৰু এতিয়াও ভাল পোৱা। এজনী পাগলী ছোৱালী তুমি বিবাহ কৰিব বিচাৰা। মইতো ভাল পাওঁতে তাই পাগল নাছিল। মই তাইক বিয়া কৰাব বিচাৰোঁ। মই তোমাক ধন্যবাদ দিছোঁ, কিয়নো আজি তুমি তাইৰ জীৱনটো উদ্ধাৰ কৰিলা।
বিয়া কৰিবা, কিন্তু তাই সুস্থৰ হৈ লওক। সমুদ্ৰ, মই তোমাক এটা ৰিকুৱেষ্ট কৰোঁ, কিয়নো তাই সুস্থৰ হোৱালৈকে তোমাৰ নাম নয়ন হ'ব। তোমাক মই নয়ন বুলি মাতিম।